Good morning guys, good morning and happy Independence Day. So বহুত দিনৰ মূৰত আকৌ আহিছোঁ আপোনালোকৰ মাজত। আজি অলপ 15 আগষ্ট বুলি আজি কিবা অলপ সময় পাইছোঁ। So বহুত দিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। So আজি 15 আগষ্ট কিছু অলপ স্পেচিয়েল দিন হ'ব মোৰ কাৰণে। আমাৰ কিবা অলপ আজি স্পেচিয়েল কৰিম আৰু। So আজি দেখাম। So মই ভাবাই নাছিলোঁ যে আজি ব্লগ বনাম বুলি, মই পাহৰি গৈছিলোঁ একচুৱেলি। So এতিয়া মনত পৰি ঘপককৈ যে ব্লগ বনাব পাৰি আজিৰ দিনটো মই ফ্ৰী আছোঁ। চ' সেই হিচাপত আজি মই ব্লগ বনাম কিবা কিবি সৰু সৰু স্পেচিয়েল আমাৰ লগৰবিলাকে কিছুমান কিবা অনুষ্ঠানৰ আয়োজন কৰিছে। চ' তাতে যাম। ত' মই গা চা ধুই ল'লোঁ, এয়া চাওক মই গা চা ধুই ল'লোঁ। চ' এতিয়া ৰেডি হওঁ, ৰেডি হৈ কিনে আপোনালোকক দেখাম আমি কি কি কৰোঁ, কি কি অনুষ্ঠান আছে। চ' কিপ ইট আপ। হেল্ল' গাইজ, চ' চাওক মই ৰেডি হৈ গ'লোঁ। চ' কেনেকুৱা হৈছে মোৰ ড্ৰেছআপটো জনাব। মিলাই পিন্ধিছোঁ আৰু এখন ভণ্টিহঁতৰ দুপাট্টা লৈছোঁ, মোৰ নিজৰ নাই। চ' অলপ মিলা নাই, চ' হৈছে আৰু মিলিছে যিখিনি পাৰি কৰিছোঁ। চ' আমাৰ ঘৰত কিবা কিবি অলপ যোগাৰ থৈ গৈছে কালি। চ' যোগাৰখিনি লৈ আমি এতিয়া অনুষ্ঠান হোৱা ঠাইলৈকে যাওঁ, বলক লেটছ গ' বন্দে মাতৰম। চ' গাইজ এয়া এইফালে অলপ প্ৰসাদৰ ব্যৱস্থা কৰিছে। চ' আমাৰ ঘৰতে মই ৰাতি তিয়াই থৈছিলোঁ প্ৰসাদখিনি। চ' এয়া প্ৰসাদ। চ' এইখিনি মই ধুই মেলি ল'লোঁ। চ' এইখিনি লৈ তাতলৈকে যাম। চ' বলক। চ' বলক ৰাইজ আমি তালৈকে গৈ থাকোঁ, আহক মোৰ লগত। চ' গাইজ আমি আহি পালোঁ আমাৰ অনুষ্ঠানৰ ঠাইলৈকে। চ' এইফালে চাওক এয়া প্ৰিপাৰেশ্যন চলি আছে আমাৰ ফ্লেগ মাৰ্চেলৰ। আমাৰ ইফালে ধীৰেণ আছে, ইফালে ধীৰেণে নাৰিকল গুটি আছে। চ' আমি এনজয় কৰিম আজিৰ দিনটো। আজি কি কি হয় চব দেখাম আপোনালোকক। চ' ৰেডি হৈ থাকিব আপোনালোকে। আমাৰ ফ্লেগ হৈ গ'ল ৰেডি। চ' এইফালে চাওক ফ্লেগ ৰেডি হৈ আছে। এতিয়া আমি আমাৰ দুজনমান ঘৰৰ আমাৰ গাঁৱৰে মানে অলপ বয়সীয়াল ব্যক্তিক তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ পতাকা উত্তোলন কৰিবৰ কাৰণে। চ' আমি তেখেতসকলক ৰখি আছোঁ। চ' অকণমান পিছত আমাৰ সেইখিনি কামো শেষ হ'ব। তাৰপিছত দেখা পাব কি কি হয় আৰু কি কি নহয়। ত' আমাৰ ল'ৰাবিলাকে এক্সাইটেড হৈ আছে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছোঁ। আমাৰ য়ং জেনেৰেশ্যন যিখিনি আছে আমাৰ ল'ৰা সেইখিনি কৰিছে। চ' ৰখক অকণমান। অলপ ডাঙৰ মানুহখিনিয়ে মানে ফ্লেগ হোষ্টিং কৰাৰ সময়ত কৰিবলগীয়া নিয়মাৱলীখিনি কৰি আছে এয়া। তো চাই লওক। তো এই স্বাধীনতা দিৱসৰ কাৰণে আমাৰ শ্বহীদসকলে কিমান প্ৰাণৰ বলিদান দিছে, সেই বলিদান আমি পতাকা উত্তোলন কৰি আহিলোঁ। চ' এতিয়া আমি এঠাইলৈ যাম। চ' গগনে আহিছে মোৰ লগত। চ' গগনে আহি পাব আৰু। চ' মই ৰেডি হ'লোঁ। এতিয়া আপোনালোকক যাম। এটা বহুত ডাঙৰ এটা ভাল বস্তু দেখাই আছোঁ আপোনালোকক, যিটো বস্তু মানে আজিকালি প্ৰায় বিলুপ্ত প্ৰায় হৈছে। চ' সেনেকুৱা এটা খেল, বিশেষকৈ খেল এটা, খেলটো আপোনালোকক দেখাবৰ কাৰণে লৈ যাম। চ' বলক গগন আহি পাইছে চাগে। চ' এতিয়া আমি ৰাস্তালৈকে যাওঁ, সি মোক তাৰ লগত আমি দুয়োটাই যাম। চ' বলক মোৰ লগত আপোনালোকক দেখাই আছোঁ। গাইজ আমি আহিলোঁ, এয়া চাওক গগন আহি পাইছে, গগন আৰু মই। চ' বন্ধু কেনে য'চ? মজা মজা চাম নাই আজি কিবা বঢ়িয়া বঢ়িয়া আছোঁ। যাম আমি গাইজ। চ' বলক মোৰ লগত আপোনালোকে এটা নতুন এডভেঞ্চাৰলৈকে বলক। হেল্ল' এই চাওক আজি ইহঁতৰ কিবা আছে চাগে, ইহঁতৰ আজি আমাক নামাতিলে। চ' বিৰাট দুখ। বলক। হেল্ল' এই চাওক আজি ইহঁতৰ কিবা আছে চাগে, ইহঁতৰ আজি আমাক নামাতিলে। চ' বিৰাট দুখ। বলক। পিঁয়াজ লাগিব, পিঁয়াজ 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 পিঁয়াজ। এই চাওক এই পিঁয়াজ এটা টাইমত কিমান দাম হয় ভাবি চাওক। 100 টকা 150 টকা কিলো হৈ যায়। আমি পালোঁ দমদমা চক। চ' গৈ আছোঁ, হাজোৰ পিনে গৈ আছোঁ। চ' ক'ত কি হয় আজি দেখাম আপোনালোকক।
এই গাড়ী 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 চাইড 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 মাৰ মাৰ মোৰ গাড়ীয়ে মাৰ ভাং মোৰ গাড়ীখনে ভাং আমাৰ প্ৰফুল্ল হাৰ্ডৱেৰ্ছৰ এয়া মেনেজাৰ ৰাকেশ কলিতা এয়া চাওক ইয়াত আৰু হাজো দমদমা চকতে এইখন গেৰেজ চ' আপোনালোকে আহিব কেতিয়াবা গাড়ী চাড়ী ভাল কৰিব লাগিলে খুব ভাল ছাৰ্ভিচ দিয়ে কেৱল অলপ ৰেটটো বেছি আৰু তেখেতসকলৰ হয়নে ৰাকেশ ৰেটটো অলপ বেছি আৰু আহি আছে চাওক মানে সঁচা কথা ফকতীয়া আৰু ৰিয়েলৰ মাজত ডিফাৰেঞ্চ কি আছে ইয়াতে চম্পক দা এইফালে চাই দিয়ক এবাৰ হাঁহি এটা মাৰি দিয়ক চম্পক দা অঁ এয়া আমাৰ মেইন মেকানিক আমাৰ আহিব কেতিয়াবা এই তাতে কাম অলপ কৰা লাগিব চাই থাকিব দেই পেট্ৰল চেট্ৰল বিৰাট চলো হাৱা ভাড়ালৈ এতিয়া গৈ আছো আমি অন দা ৱে অলপ গাইজ অলপ তেল চেল অলপ ভৰাই লওঁ অকল নিজে খালে নহ'ব গাড়ীখনক অলপ খুৱাই দিওঁ চ' তেল ভৰাই দিওঁ অলপ বাৰা তেল এতিয়া গৈ আছো আমি এটা ঠাই লৈ আমাৰ এম্বিচনৰ ৰখি থাকক অকণমান গাইজ গৈ আছো টুপি পৰিলে গাইজ টুপি টুপি তাত টুপি পৰিলে চাক আৰু জোৰত চলা গাড়ী আলাইলো ক'ত আলাইলো আৰু চলা গাজনত গাড়ী যাই পিন্ধিম চালটো গেৰুৱা ইয়াতে মনসা পূজা চলি আছে মনসা পূজা ত' আপোনালোকে ৰখক মনসা পূজাৰ আমি পালোঁ হাজো পাখা মেলা পালোঁ ত' পাখা মেলাত আৰু দুজন আছে আমাৰ ইয়াতে ৰখি চ' সিহঁতক আমি এতিয়া লগ কৰোঁ ক'ত বা আছে পালোঁ আমি কলিতাকুছি আমি হাজোৰ পৰা নলবাৰী ৰাস্তাৰ ফালে আহিলোঁ চ' এতিয়া কলিতাকুছি এইফালে গ'লে আপুনি নলবাৰী পাব আৰু ইফালে গ'লে বৰপেটা চ' আমি কলিতাকুছিৰ পৰা বৰপেটাৰ ফালে সোমাই আহিলোঁ এটা গাঁৱৰ পৰিৱেশৰ মাজতে আহি আছোঁ এতিয়া ভাল লাগছে আমাৰ লগত আমাৰ মালিদা তাত ঘৰলৈকে গৈ আছোঁ মালিদাই লৈ যাব আমাক ক'ত যাওঁ কি কৰোঁ চাই থাকোঁ এয়া মালি ত' মালিৰ লগতে যাওঁ আমি ত' মালিয়ে দেখাব আমাক মালিয়ে আজি কি হ'ব তাতে নাও খেলা হ'ব চ' নাও খেলা হ'ব সেইকাৰণে নাও খেলা দেখাবৰ কাৰণে আপোনালোকক লৈ আহিছোঁ চ' এইটো ক'ত হ'ব নাও খেলাটো বৰ্ণি হাজো বৰ্ণি ত' বৰ্ণিত নাও খেলা হ'ব নাও খেলাটো আজিকালি চব প্ৰায় নোহোৱাই হৈ গৈছে ইয়াতে বহুত বছৰ ধৰি ইয়াতে হৈ থাকে নাও খেলাটো মই আগতে শুনিছিলোঁ আহি পোৱা নাছিলোঁ আগতে চ' মালিয়ে আমাক দেখাব আজি যে নাও খেলা ক'ত কেনেকৈ হয় চ' আপোনালোককো দেখাম চ' মালিহঁতৰ ঘৰত আহিলোঁ অলপ কিবা কিবি অলপ খাই লৈ কিনে তালৈকে যাম এটা বস্তু জানো আজিকালি মাটিৰ ঘৰ নোহোৱাই হৈ গ'ল আমাৰ সিফালেতো পূৰা নাই চ' ইহঁতৰ তাতে মাটিৰ ঘৰ আৰু মাটিৰ ঘৰত চবতকৈ ডাঙৰ এটা বস্তু কি জানেনে চিলিংখন চাওক না চিলিংখন ফল চিলিং মই পকীৰ ঘৰত ইমান দিনে ফল চিলিং এ চি বৰ্ডৰ চিলিং দেখিছিলোঁ কিন্তু মাটিৰ ঘৰত এ চি বৰ্ডৰ চিলিং ইয়াতে দেখিলোঁ ফাৰ্ষ্ট চ' ভাল লাগিছে ভাল কিবা এটা ৰুমটো খুব ঠাণ্ডা মাটিৰ ঘৰবিলাক এনেও ঠাণ্ডা চ' গৰমৰ কাৰণে খুব উপযোগী হয় চ' ডেক'ৰেশ্যনটো বা হেৰিটো ভাল লাগিছে ইফালে আমাক জলপান দিলে খাব জলপান চিৰা দৈ আৰু কিবা কিবি আহি আছে চ' খাই বৈ লওঁ ধুনীয়াকৈ আপোনালোকে চাই থাকক খোৱা বোৱা হৈ গ'ল এতিয়া আমি আহি আছোঁ নাও খেলা চাবৰ কাৰণে ত' এইফালে আছে গোটেইকেইটা ত' খাই বৈ আহিলোঁ চিৰা খাই আহিলোঁ চ' এতিয়া আহি আছোঁ নাও খেলা চাবৰ কাৰণে চ' বলক আপোনালোকক দেখাম নাও খেলা হয়তো আজিৰ প্ৰজন্মই চাগে দেখাই নাই নাও খেলা নাও খেলা চাওক নাও খেলা গাইছ আৰম্ভ হৈ গৈছে অলৰেডি
এই চাওক এখন নাৱৰ এইখন নাও খেলা দিয়া নাওখন অলপ বেলেগ সেই নাৱতকৈ অলপ বেলেগ ষ্ট্ৰাকচাৰটো বেলেগ হৈ যায় চ' এইখন নাৱৰ লাম্বাটো বহুত লাম্বা হয় খুব সৰু হয় গাইজ মানুহ চাওক কিমান মানুহ বাপৰে যিমান চাই আছে বহুত মানুহ আহিছে ইয়াতে বহুত মানুহৰ সমাগম গাইজ মন আছে নে গাইজ আগতে যে আমি খাইছিলোঁ বগা বৰফটো নাৰিকল দিয়া 2 টকা অনলি 2 টকা মইতো 1 টকাৰ পৰা খাইছিলোঁ 1 টকাৰ পৰা আছিলে নাৰিকল দিয়া আজিকালি এইটো পাব নাই আজি পালোহি ইয়াতে বৰফটো আহি চ' এইটোকে খাই মনত আছে আপোনালোকক যদি মনত আছে কোনোবা এখন খাইছে কমেণ্টত জনাব দেই খাই গাইজ আজিৰ ব্লগটো ইমান দেখাবলৈ কাৰণ খেলা চলি আছে খেলা শেষ হোৱালৈকে গধূলি হৈ যাব চ' আমি যাওঁ আমি দেৰি নকৰোঁ কাৰণ বতৰো বেয়া হৈছে বৰষুণ চাৰে যাব লাগিব চ' এইটোৱে আছিল আজিৰ ভিডিঅ' এটা 15 আগষ্ট বুলি এইখিনি আহিলোঁ বহুত মানুহ চ' কেনে লাগিল জনাব এনেকুৱাকৈ সৰু সুৰা দি থৈ যাম আৰু কিবা কিবি দিম আমাৰ ওচৰৰে পূজা আহিছে মনসা পূজা আহিছে তাৰো ব্লগ পাব চ' আজিলৈকে ইমানতে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব চ' নাও খেলখন চাই কেনেকুৱা ভাল লাগে জনাব চ' আজিলৈকে ইমানখিনিয়ে চ' সকলোৱে ভালে থাকক সুস্থ থাকক আৰু মোৰ ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আছে মোৰ চেনেলটো চ' বাই বাই